हेलो फ्रेंड्स, সকলোৱে কেনে আছে? আশা কৰিছো সকলোৱে ভালে আছে। মইও ভালে আছো। আজি মই আপোনালোকৰ মাজত আৰু এখন ভিডিও লৈ আহিছো। এতিয়া ৰাতিপুৱা মোৰ ভাগিনীজনীক চাহ ৰেডি কৰি দিলো। ইফালে ৰঙালাওখিনি কাটি ধুই ললো আৰু মাছো ফ্ৰিজৰ পৰা উলিয়াই পৰিষ্কাৰ কৰি ধুই ললো। ৰঙালাওৰে মাছৰ কাৰি বনাম। এতিয়া কেৰাহীখন বহাই মিঠা তেল অলপ দি দিলো আৰু পিয়াজো অলপ দি দিলো, ভাজি লম। পিয়াজখিনি অলপ ৰঙাকে ভাজি এতিয়া মছলাখিনি দি দিলো। হালধি গুড়ি, ধনিয়া জিৰা গুড়ি, জলকীয়া গুড়ি আৰু পৰিমাণ অনুযায়ী নিমখ দি দিলো। এতিয়া অলপ পানী দি মছলাখিনি কচুৱাই লম। মছলাখিনি কচুৱাই ললো, মাছৰ মূৰ দি অলপ পানী দি এতিয়া আকৌ কচুৱাই লম। মাছৰ মূৰখিনি কচুৱা হৈ যোৱাৰ পিছত এতিয়া মই ৰঙালাওখিনি দি আছো। মই কাটি লোৱা ৰঙালাওটো একেবাৰে কোমল, সেইকাৰণে বাকলি গুচোৱা নাই। বাকলি সহই ৰান্ধিম। ৰঙালাওখিনি দি দিলো, এতিয়া পানী দি দিম পৰিমাণ অনুযায়ী। ইফালে কাৰিত দিবৰ কাৰণে ধনিয়া পাত, পিয়াজৰ পাত, কেঁচা জলকীয়া দুটামান কাটি ললো। এতিয়া ৰঙালাওৰ কাৰিত ধনিয়া পাত, পিয়াজৰ পাত, জলকীয়া এইখিনি দি দিলো। কাৰি উতলি আহিল, ভালকে উতলি অহাৰ পিছত নমাই লম। ৰঙালাওৰ কাৰি হৈ গ'ল, এতিয়া নমাই ললো, বেলেগ এটা পাত্ৰত বাঢ়ি লম। ইফালে মটৰ মাহৰ কাৰি বনাবৰ কাৰণে মটৰ মাহখিনি ধুই ললো, ধনিয়া পাত, পিয়াজৰ পাত, কেঁচা জলকীয়া, বিলাহী এটা, মাছৰ মূৰ, পিয়াজ এটা কাটি ৰেডি কৰি ললো পৰিষ্কাৰ কৰি ধুই। এতিয়া কেৰাহীখন বহাই মিঠাতেল দি পিয়াজ দি দিলো, অলপ ভাজি লম। পিয়াজখিনি ভাজা হৈ গ'ল, এতিয়া মছলাখিনি দি দিলো। মছলাখিনি কচুৱাই মাছৰ মূৰখিনি দি দিলো। মাছৰ মূৰখিনি মছলাৰ লগত মিক্স কৰি কাটি ৰখা কেঁচা জলকীয়া আৰু বিলাহীখিনি দি দিলো। এতিয়া ঢাকন লগাই দিম। দুই মিনিট পাৰ হোৱাৰ পিছত ঢাকন গুচাই মটৰ মাহখিনি দি দিলো। এতিয়া কাটি ৰখা পিয়াজৰ পাতখিনি দি পানী দি দিলো পৰিমাণ অনুযায়ী। এতিয়া ধনিয়া পাতখিনি দি দিলো, ঢাকন লগাই দিম। কাৰি উতলি আহিল, এতিয়া নমাই লম। হৈ গ'ল কাৰি, এতিয়া এটা বাটিত বাঢ়ি ললো। ইফালে তিয়হ আৰু গাজৰ পৰিষ্কাৰ কৰি ধুই কাটি ললো। এতিয়া সৰু মাছৰ কাৰি বহাই দিম। এইটো ভিডিও কৰা নাই। হৈ গ'ল মাছৰ কাৰি, এটা বাটিত বাঢ়ি ললো। দুপৰীয়া ভাত পানী খাই এতিয়া বাহিৰলৈ ওলালো বেঙেনা তুলিবলৈ। বেঙেনাখিনি তোলা হৈ গ'ল, এতিয়া আমি ঘৰলৈ উভতি যাম। এতিয়া গধূলি সময়ত বৰষুণ পৰি আছে।
ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজি মই এইখিনিতে ভিডিঅ' শেষ কৰিম। বাই বাই।